সাহিত্যিক নহয় গল্প উপন্যাস লিখিলে ডাঙৰ মানুহ হৈ নাযায় কৈছো নহয় ছাৰ আপুনি যিমান গ্লেমাৰ পাইছে যিমান জনপ্ৰিয়তা পাইছে ৰাজ্যৰ খুব কম সাহিত্যিকৰ ভাগ্যতহে মিলিছে ছাৰ পিছে এটা কথা নহয় ছাৰ অহা সপ্তাহত আমাৰ সাহিত্য সন্মিলনীৰ সভাপতি নিৰ্বাচন ছাৰ আপুনি যদি মোৰ হৈ 2-4জনক কৈ দিয়ে তেন্তে মই বিনা প্ৰতিদ্বন্দ্বিতাৰ সভাপতি হ'ব পাৰিম সেইবোৰ কাম মই কৰিব নোৱাৰো অমূল্য আজিলৈকে মই কাৰো চুপাৰিশ লোৱা নাই কাকো চুপাৰিশ কৰাও নাই মই সদায় নিজৰ যোগ্যতাৰ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিছো কামটোৰ ওপৰত মোৰ অটল বিশ্বাস আছিল কাৰণ চাকৰি বাকৰি মৌত্যাগ কৰি বহু সংগ্ৰাম কৰি আজিৰ এই পজিশ্যন পাবলৈ কোনো মোক বেগ কৰা নাই কোনে মোৰ হৈ চুপাৰিশ কৰা নাই সেইটোতো হয় ছাৰ সেইটো হয় মই মানি লৈছো সেইটো হয় কিন্তু ছাৰ এইবাৰ মোৰ সভাপতি হ'বৰ বৰ মন আছিল ছাৰ মন থাকিলে নহ'ব নহয় সাহিত্য সন্মিলনীৰ সভাপতি হ'বলৈ হ'লে সাহিত্যৰ সৃষ্টি কৰিব লাগিব মই কৰিছো নহয় সৃষ্টি ছাৰ ইতিমধ্যে মই 2খন কিতাপ ওলাইছে কি কিতাপ এখন ৰন্ধন প্ৰণালীৰ কিতাপ আৰু আনখনৰ নাম হ'ল চৰ্দি কাহৰ পৰা পৰিত্ৰাণৰ উপায় আপুনি মোৰ মূৰত হাত থৈ আশীৰ্বাদ দিছে যেতিয়া মই সাহিত্যিক হয়েই ছাৰ প্ৰমাণ আছে ব্লেকমেইলিং কৰাৰ চেষ্টা নকৰিব যিটো কাম এবাৰ মই নোৱাৰো বুলি কৈছো নোৱাৰো বাৰে বাৰে কাকতি মিনতি কৰি থাকিলেও নোৱাৰা কামটো মই কৰা হৈ নাযাওঁ তাৰমানে আপুনি নোৱাৰে সঁচাই নোৱাৰে যধে মধে তালে কিয় বজাওঁ হা মই যেতিয়া বজাবলৈ কওঁ তেতিয়া বজাবি আপুনি যিহেতু নোৱাৰে তেন্তে আপোনাক পিন্ধাই মই মোৰ গামোচা এখন ৱাছ কৰিব নোৱাৰো তেখেতক লগ কৰিব আহিছে যেতিয়া আপুনি নিশ্চয় মহান সাহিত্যিকে হেৰি বুজিছেনে এইবাৰ মানে আমাৰ সাহিত্য সন্মিলনৰ সভাপতি পদত মই উঠিম আপুনি যদি মোক হৈ 2-4জনক কৈ দিয়ে মোৰ কি বলে কি আছে আপুনি মই সাহিত্যিক একো নহয় এখেতৰ পুতেক হয় হয় নেকি আগতে মিছামিছি গামোচা পিন্ধালো নবজাবি তালি কৰ মানুহ যে কিমান কি স্বাৰ্থ লৈ মোৰ কাষলৈ আহে নহয় ক'ৰ পৰা পাৰ্টি আছিল পাপা ফ্ৰেণ্ড এজনৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছিল বহুত ডাঙৰকৈ দিছে কালি মোৰ বাৰ্থডে গতিকে পাৰ্টিৰ মনত ডাঙৰকৈ দিব লাগিব 10,000 মান লাগিব অনবৰতে পাৰ্টি বাঢ়ি গৈছিল নাম গাব 10,000 দিব গ'লে কি ডাঙৰ কথা ষ্টৰি এটা লিখি দিবা বাছ 10,000 ওলাই আহিব সদায় মোৰ টকাৰ ওপৰত নিৰ্ভৰ কৰি নাথাকি নিজেও কিবা এটা ইনকাম কৰিবলৈ চেষ্টা কৰ এনেকে বন্ধুবৰ্গৰ লগত পাৰ্টি কৰি ফুৰিলে তাৰমানে কৃষ্ণ ৰাশি ফুৰিলেই মানুহৰ লাইফ এখন লয় আমার পুত্রকে ঘুমার মানে নহয় যে তার হই করে করবে তুমি কেন ডকে নি এদেরকে নিজের কাছে করতে বলবে কথা কিন্তু ভগবানটা খুঁজত প্রহার করার পুত্র তবে খুঁজত প্রহার করার পুত্রকে দেয়া লাফাঙ্গা হয়ে ফিরে পড়া দেখে তবে কানে রাশি যাবে না তো এটা দেখে ইয়া নহয় মই কথা কব স্যার গাড়ি রেডি মোকে তো কাম করে এটা সামা বাবা বলা কবে যাইছা মোহন কাকতি গেৰেজত কাম কৰা বুলি ক'লে মাৰুতি কোম্পানী বাজাজ কোম্পানীত চাকৰি পাবি লাখে লাখে দৰমহা পাবি তেতিয়া লাখ টকাৰ এটকাও মুকিবলৈ আহিবিনে নাহ যিহেতু নহয় গতিকে তহঁতৰ দৰমহাৰ লগত 1 টকাও ভৰাত নাই মই লাগিলে মই সেইখিনি টকা মই মোৰ মহিলা খালী বটল ভৰা মোহন কাকতি গেৰেজত কাম কৰা মেকানিকৰ দাম কিমান তহঁতে এতিয়া নুবুজিবি অলপ বয় অলপ বুজিবি মালিকৰ সন্মান দি কথা কবি পেট অলপ পাছতে ঘৈণীয়েক আহি আছে সন্মান দিবলৈ কোন ঘৈণী কাৰ ঘৈণী আৰে ঘৈণী কিয় হা ঘৈণীৰ সাৰা ঘৰ কিয় এণ্ড ডণ্ট কেয়াৰ বটল কিনিবলৈ গৈছে বজাৰ কৰিবলৈ টকা কেইটাও বটলতে খতম চলা কাটাৰ হয় এটা দেখি নহয় ব্ৰেক ফেল কৰি
শান্তি মাজত থাকিলে দাদাই বটল কিনিব টাইমে নাপাব আৰু আপুনি গেৰেজত বহিলে গেৰেজৰ ইনকম ভাল হ'ব আৰু আমাৰ কৰ্ম আহিব গেৰেজৰ ইমেজটো ভাল হৈ যাব আৰু পাকঘৰ তহঁতে কি মোৰ গাড়ীখন খাই পেলালি নেকি হা ইমান দিন লাগে ভাল কৰোঁতে কাইলৈ পাই যাব দাদা এই পালে আজি কেলে পাওঁ আজি বেলেগে ভাল কৰিব আছে আপোনাক কিয় কথা দিয়া এইবোৰ মই তোৰ মুখত গাড়ী দিবি মই গেৰেজত চিৰিয়াহে কাম হয় দেই নহয় চিৰিয়ালে বিকিলে এইবোৰ মই কোনো বুজো নুবুজে কাৰণে বুজাবলৈ চেষ্টা কৰি আছো মই তোৰ পৰা বুজিবলৈ ভিতৰলৈ যাম হা আৰু বেলেগ গেৰেজত খাত কাম বাদ মোৰ গাড়ী কাম কৰি দিয়া তহঁতে মোৰ গাড়ী বেলেগ গাড়ী কাম কৰি আছ এই বাচ্চা 5 মিনিটৰ ভিতৰত তাড়াতাড়ি ধানলৈ যা ফোট দাদা আপুনি কি কৈছে আজি নহ'ব বুলি কৈছে নহয় আমাৰ নাম খাই ভৰিব পাৰে কিন্তু যদি দাদাৰ খং উঠে তেতিয়াহ'লে কিন্তু ৰক্ষা নাই খংতে কি দাদাই নহ'ব বুলি তাক কৈছে নে নাই এইবোৰৰ পৰা চবকে কিনি পেলাই ঠিক কৈছ তহঁতে তই যদি ভাবি এই মোহনকে দেখাল ভয় নকৰে আৰু তাকে যিমানে দম দিবলৈ নাহক কিয় এই মোহনকে কাৰো ওচৰত নেগুৰ পেলাই দিয়ে তোৰ গাড়ী কাইলৈ ভাল হ'ব কৈছে কাইলৈ ভাল হ'ব আজি কোনো কামত গ'লে তোৰ গাড়ীৰ হাত নিদিয়ে তই যি কৰ বেছি বকি আছ আৰু বেছি বকি মোৰ গাত হাত দিয়ে যদি মোৰ ছোৱালীয়ে লগ পালে হয় তোৰ কিন্তু চিধা হালত কৰি দিব লাগিব চালা এইটো চব মানুহে ভয় কৰে মহাৰাজী বুলি কৈছে অপমান কৰে গাঁৱৰ দূৰে দৌৰা আহিলে মহাৰাজী হাজিৰ মহাৰাজী হাতৰ মাৰ তোৰ বহুত ভদ্ৰকে পাই ধৰিছে আৰু এবাৰ তোৰ মহাৰাণী মাক চাওঁ মাক কেলে মাক কি হ'ল মহাৰাণী মাক মই মাতি দিছো মহাৰাণী মই ৰৈ আছো কি হ'ল
এদিকে তো বহুত বেয়া কাম কৰিছ তুমি এডাল ভালকে কিনে তো হাফে যেনেকে কখনো তোমরা পাহাড়ের তুলে তুমি প্রধান কথা হলো চান্স পালে আবদান দিবি মই মাৰো খাব নালাগে কিন্তু তোৰ কি কথা হ'ব মিনাল কইকিয়া এটা বিখ্যাত সাপে হ'ব নহ'লে ভাবে হ'ব এই মহানে বাকিবলৈ এইটা জনক হ'ব লাগিব তাৰ কিতাপ আদি আৰম্ভ কৰে হিসাব যদি নিমিলে আহি দেবি এই মহানে তোৰ হাড়ি কমতি কৰি চালা হিসাব মিলাই ছোৱালী নহয় রানী বুলি ক মহারানী আৰু তুমি যাব লগাব লাগিছিল আরে বাদ দে না মুজে রব কিমান নাম লব ফুটি করে বল এক কোহাতির পিয়াজ গরম গরম মশলা ড্রয়িং রুমত সজাই থৈ লোকৰ কামিহাৰ তেজক বনাই পেলাই নৰ্দমাৰ পানী আন কোনো নহয় তাই মহাৰাণী
দৰৱ খালানে নাই? খালোঁ কামত নাহে কিনিছোঁ যেতিয়া খায়ো আছোঁ এই বিয়াৰ পৰা তুমি আৰু কিমান দিন গাড়ী চলাব বাজিলে কি আৰু কোৱাচোন? ভাবিছিলোঁ সৰু সুৰাকৈ হ'লেও তই চাকৰি এটা পাবি আৰু ময়ো গাড়ী চলোৱা বাদ দিম এতিয়া কিন্তু দিয়ে আছোঁ বা দেখিছা বেমাৰটো দিনে ৰাতি কলত কৰি আগত কৰি কিমান যে চাকৰি চাকৰি কৰিব পাৰিব হিচাপ নাই কিন্তু মই নাভাবে কি কৰি কৈছোঁ তোমাক এদিন গাড়ী চলাবলৈ তোমাৰ ওপৰত তোমাৰ চলিবলৈ সকলো কথাই তোমাৰ চৰকাৰ পাতি থাকিব কিন্তু মই নাপালে ভগৱান নিদিলে নহয় মই এতিয়া কি কৰি কৈছোঁ কচোন তই ইমান দুখ নকৰি দুখটো লাগিবই নাপালে কিয় নালাগিব কোৱা মই সৰুৰে পৰা দেখি আছোঁ মই তুমি কিমান কষ্টৰে মোক ডাঙৰ দীঘল কৰিছা তোমালোকে পঢ়ুৱাইছা কিন্তু ইমান ডাঙৰ দীঘল হৈ মই পঢ়া শুনা কৰি তোমাৰ সেই দুখ কষ্ট সকলো লাঘৱ কৰিব পৰা নাই দুখটো লাগিবই অভাৱ অনিশ্চিত আপদ বিপদ প্ৰতিখন ঘৰতেই থাকে কিন্তু সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ঠিকনাটো আমি আজি এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই কিয় নাজানো সেইবোৰ মোৰে পাপৰ ফল যাৰ কাৰণে তই প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে মোৰ পাপৰ ভাগ তই লৈ ফুৰিবলগীয়া হৈছে তুমি এইবিলাকে কি পাবৰ কথা কৈছা এটা বৰ নিৰ্মম পাপ হাজাৰ কষ্ট কৰি তাৰ কেতিয়াও খণ্ড নাপায় হাজাৰ পাহৰিবলৈ চেষ্টা কৰিলেও ইয়াৰ পৃথিৱীৰ পৰা কেতিয়াও বচা নাযায় তই যিমান বুজালে নাপালে কিয় অনুমতি তোৰ গানত ভাবি থাকিব সেই কাৰোবাৰ চিঞৰ আরে বাহ পুরা বাহ বেলেগ সেন্টিনেল মারছে দেখুন করবার যাত্রা করতে যাও নাকি কি হলো ঠিক প্রায় মন করছো মুখ যেটা সন্মুখত দেখে খুঁড়াকে পালোৱাৰ ঠাণ্ডা কৰে যেন পুৰুষৰ হিচু উঠাই পেলাইছে কি হৈছো ক'ব নোৱাৰো দাদা কি হৈছে দুদিনমানৰ পৰা ইমান বেমাৰ তথাপি ডাক্তৰৰ ওচৰলৈ নাযায় দৰৱ আনি দিও নাখায় কেৱল এটাই কথা দৰৱ খালে হেনো পাকখন বন্ধ নহয় তাকেতো বুজি নাপাওঁ মই দেউতাকৰ ইমান সৰহ সৰহ মানুহ আছেনে ক'ত কেতিয়া কি পাক কৰিব পাৰে বাৰু কৰি কৈ নোৱাৰে পাক কামুৰে খালি কাম মানুহ নহয় নহয় কৰে কি দিয়াই দি কৰে কি হতে পারে পাক আৰু তাৰ ফল ভোগ কৰি লাগিছিল আমাৰ নিচিনা মানুহবোৰে এই কাৰণে বুঝলি এই কাৰণে ইহঁতৰ পৃথিৱী বহল কৰাৰ চান্স মই ইচ্ছা সহজে নেৰো কেতিয়াও কি আই নহ'লে এতিয়া কচোন দিছে আজি ক'ত কি কৰিলি ক ক'ত কি কৰিলে মানে এটা ৰঙা চিঙা বাইকখনে মাক খুলিয়াবলৈ আহিছে আৰে উল্টা আগত তাৰে দ ৰাস্তাত চাই চিখোজ কেব নোৱাৰো তাৰপিছত চাগে তোক আৰু কোনে পায় ন কোনে পায় মানে আৰম্ভ কৰি দিছে তাৰ বাইকখন যিমান ৰঙা আছিল নহয় গাল দুখনে ৰঙা কৰি পঠিয়াই দিছো তাক তই ছোৱালী এজনী হৈ দাদাই আকৌ পঢ়া শুনা কৰা ছোৱালী হৈ তুমি পঢ়ে মই মেট্ৰিক ক্লিয়াৰ পাছ কৰি দেখোন নকল মাৰি তো মাৰো মানে খুৰীদেউ মই প্ৰায় লগ পাই থাকোঁ তোক লৈ তেওঁৰ বৰ চিন্তা চিন্তা কি চিন্তা কিয় নহ'ব এনেকুৱা হাতে বছৰে মাটিত তই ফুৰা ছোৱালীক যে সহজতে কোনো ল'ৰাই বিয়া কৰাবলৈ আগবাঢ়ি নাহে সেইকাৰণে তোৰ চিন্তা কোন ল'ৰাই মোক বিয়া বুলি আগবাঢ়ি আহে তাৰ নাম নাজানো খালি দুফাল কৰি পঠিয়াই দিম বাপ কি কথা কৈছ ঐ তোৰ এনে হ'লে বিয়া হ'বই লাগিব না মই বিয়া চিয়া নহয় মোক বিয়া হ'বলৈ নকবি অন্তত তই মোক বিয়া হ'বলৈ নকবি বিয়া নহ'ব এইজনী খেলি তো নহয় নমস্কাৰ আমি মোৰ নাম ৰাণী তুমি একেলগে মোৰ মহাৰাণী বুলি জানা আমাৰ ঘৰৰ ওচৰৰে সৰুৰে ল'ৰা দুইটা একেলগে ডাঙৰ দীঘল হৈছে ই হৈছে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ল মই সেই মেট্ৰিকতে লৈ গ'লো এটা কথা হৈছে ল'ৰাটো ভাল বুজিছ ভালতে মাথা মাৰিছ তই হাতৰ মুঠি থাকিব পাৰিলে ভাল ঘূৰি গ'লে কিন্তু পলাই যায় তাৰ কোনো পাত্তাই নাই নহয় দুটামান মই আমাৰ যে চাউল আছে বৰ বেয়া দৰে পিটি আছে মই কিবা এটা কৰ না চাউলে মানে আমাক যে ফকৰত চাই দেখাইলো সেইটো চালা তাত মাৰিবলৈ হে নাম নাজানো সুস্থিয়াই নাপাৰ কাৰণে বাপৰে এইজনী কোন ল'ৰা নে ছোৱালী কি তুমি নোৱাৰা ই একেবাৰে ঠিক উত্তৰ দিছে তাই কাম কাজবোৰ ল'ৰাৰ কিন্তু অন্তৰখন ছোৱালী যিমানে উদণ্ড সিমানে কোমল সেইকাৰণে আমাৰ এই সৰু মানুহ থকা এই এলেকাটোত তাই বৰ চনপ্ৰিয় মহাৰাণী বুলি ক'লেই হাত খুন মাত
আজি দেউতাই হঠাতে মোৰ বিয়াৰ কথা উলিয়ালে মাৰ আগত ভাতৰ টেবুলত হয় নেকি তুমি কি বুলি ক'লা একো কোৱা নাই ভালেই কৰিলা দিয়া নহ'লে গাঁৱৰে ভাত খুৱাই নহ'লে তুমি আজি কোৱা মানে ক'ব লাগিব একো লাভ নাই কৰিলা লাভ একো নাই কিয় এনেও তোমাৰ দেউতাৰে মোৰ দৰে এটা বেকাৰ পেটাইগত ড্ৰাইভাৰৰ পুতেকৰ লগত তোমাক বিয়া দি দিয়ে আমাৰ দেউতা ইমান ঠেকমনৰ মানুহ নহয় হয় নেকি কেনেকৈ জানিলা তেওঁ ভাল ভাল কিতাপ লিখে গান জনপ্ৰিয় সাহিত্য সৃষ্টি কৰে গান আস্থা লিখাৰে তেওঁৰ পেচা গতিকে লিখে আৰু আমাৰ দৰে দুখীয়াবোৰে ঘিনোৱাটো ধনী মানুহবিলাকৰ নিচা গতিকে মোকতো তেওঁ ঘিনাবই নগলো বুলি এইটো সঁচা কথা ভাবিলে নিচা হৈ নাযায় আৰু মই নগলো বুলি এইটো ঘূৰণীয়া পৃথিৱীখন কেতিয়াও চেপেটা হৈ নাযায় মই নগলোৱে চিনি মই দেউতাৰা সেইটো মোক কেতিয়াও নকয় সি দীপাংকৰ খুব ভাল পোৱা ন মোৰ ছোৱালী তুমি তাইৰ সৈতে গোটেই জীৱনটো তুমি পাৰ কৰা আহি আহা কেনেকুৱা কেতিয়াও নহয় ৰাস্তা কেনেকুৱা কেতিয়াও নহয় চেষ্টা গৈ থাকা চেষ্টা তুমি কৰি থাকা কিন্তু ছাকচেছ যে নোহোৱা সেইটো 110% খাতা ৰাস্তা জীৱনটোত তেওঁলোকে চেষ্টা কৰি কৰি বহুবাৰ ফেইল মাৰিলোঁ নহয় সেইকাৰণে আজিকালি ৰিজাল্টটো বহুত আগতীয়াকৈ গম পাইছে ইমান বছৰে মোক গাড়ী চলালে অথচ আজিলৈকে এইবোৰ মানুহে এবাৰ মোৰ সন্মুখত মোৰ তুলি খুব চলালে বৈবাহিক সম্পৰ্ক কিমান লাজা বন্ধা সেই অন্তত আমাৰ চিধা কথা তই সেই ল'ৰাটোক এৰিব লাগিব আৰু আমি চাৰিটাজনৰ লগত তই বিয়াত বহিব লাগিব বাপেকে কৈছে নহয় তোৰ বোলে তোৰ ফালৰ পৰাহে বেছি ল'ৰাই বোলে কেতিয়াবাতে লেগুৰ পেলাই দিছে সাহিত্য কেতিয়াও বাস্তৱ নহয় নজনী সাহিত্য সদায় তোমাৰ কল্পনাটো ইমান সুন্দৰ ভাবি আছো মুখে মুখে তৰ্ক কৰিলে আৰু আমি যি ল'ৰা চাইছো ভাল ছোৱালী কৈছো তাৰ লগত বিয়াত ফুলটো মই এচি আছো বা এচ অফিচাৰ বিচাৰি আছো যাৰ হাততে অফুৰন্ত ক্ষমতা থাকে ধন থাকে দৌলত থাকে কিন্তু সেইবোৰৰ মাজত মোৰ ভাল পোৱা মানুহজন নাথাকে শুনিলা তাইৰ কথা শুনিলা মই তাকে বিচাৰি নিদিওঁ কিয় তাৰ মাজত তাই কেতিয়াও তাইৰ ভাল পোৱা বিচাৰি নাপায় ইমান মৰম ইমান বিশ্বাসৰ এই মূল্য দিলোঁ তাই নহ'ব এনেকৈ নহ'ব বুজিছা এনে যদি ছোৱালী লোকৰ ঘৰে জাপি দি মই গাত বদনামৰ কি কৰিব এতিয়া কি যদি তাইক বিয়া কৰা বুলি ৰাজি নহয় পইচাই নাই আপোনাৰ কোনোবাই হেল্ল' মই দুটো কথা পড়ে কি সঁচা সঁচা মানে একেবাৰে 100% সঁচা কংগ্ৰেচুলেশ্যন কি হৈছে মানে বাইদেউ এইবাৰ সাহিত্য একাডেমীৰ দাদা আমাৰ ভাৰত চলাই দিছে ছাৰ ইতিমধ্যে মই টিভিত ব্ৰেকিং নিউজটো দি থৈছোঁ আটাইকেইটা চেনেলে অলপ পিছত আহি হাজিৰ হ'ব ইমান হলচেল কৰিব নালাগে মই কেতিয়াও বতাৰ বাবে লিখা নাই দেখিছোঁ সমাজৰ বাবে দেখিছোঁ মানৱ জাতিৰ মংগলৰ বাবে দেখিছোঁ উচ্চ নিচ ধনী দুখীয়াৰ ভেদাভেদ নাইকিয়া কৰিব লাগে জানো জানো ছাৰ জানো আৰু জানো বাবেতো আপোনাৰ নামত উৎসৰ্গা কৰি লিখি আনিছোঁ মোৰ এটা বহুমূলীয়া কবিতা কবিতাৰ নাম শুনি কোনেও পলায়ন নকৰিবি যে য'ত আছ ত'তেই থিয় হৈ থাক অভদ্ৰ চব শুনক ছাৰ আমাৰ ছাৰ সূৰ্য প্ৰসাদ বৰুৱা নহয় যে কাৰো ধৰুৱা কৰে যে তেওঁৰ সাহিত্য সৃষ্টি মেঘৰ পৰা নহয় এনে সৃষ্টি পাইছে যে তেওঁ অসাহিত্য বঁটা নহয় যে তেওঁ কাৰো
চালা ইমান দিনে গেৰেজ চলালো ইমান দিনে মাল খাই হাল্লা কৰিলো কিন্তু এদিনলৈ মই পুলিচৰ পাল্লাত পৰা নাছিলো আজি তোৰ কাৰণে তোৰ ভণ্ডালিৰ কাৰণে মই গাড়ী ঠেলা পাবলগীয়া হ'ল ভালে হৈছে অচিৰ লগত চিনাকি হৈ আহিছা খানাখন আমাৰ নিজ চকুৰে তুমি চাই আহিব পাৰিছা কোন যায় নহয় দুখীয়া মানুহবোৰ যায় এই ধনী মানুহবোৰে যিমানে চুৰ ডকাইতি নকৰক কিয় থানাৰ পুলিচৰ সিহঁতৰ গাত হাত দিয়াৰ হিম্মত নাথাকে মই কি হিম্মত দেখুৱাইছো সেইকাৰণে মোক লগত ভৰাই দিছে আকৌ আৰে হিম্মত আছে কাৰণে দেখুৱাইছো কিয় অচি কোৱা নাছিলে মোৰ গাত হাত দিবলৈ যাওঁতে পুলিচে পিছ কৰিব কথা গৌৰ লগাইছো নহয় কমে এসপ্তাহ সি চকীত ভালকে বহিব নোৱাৰে হাত নহয় দেউতা ফুটকেতো ববা ভৰি তুলিছো ভৰি তোলাৰ কাৰণে মই এক্সট্ৰাকে 5,000 টকা ভৰিবলগীয়া হ'ল ভালেই হৈছে 5,000 টকা বটল কমকে খালে তোমাৰ স্বাস্থ্য ভালে থাকিব মোৰ মহিলা মাটি বটলত ধৰি কথা নকবি আৰু মোৰ দুটা সম্পত্তি আছে এটা মোৰ গেৰেজটো এটা মোৰ মহাৰাণী সম্পত্তি মানে এইটো আমাৰ আচল সম্পত্তি সম্পত্তি সাঁচি ৰাখিব নোৱাৰিলে এই কাৰণে ছোৱালীবোৰক পৰৰ তাৰমানে মই পৰৰহে ছোৱালী তোমালোকৰ নিজৰ ছোৱালী হয় মই ধেমালি কৰিছো দেউতা ধেমালি কথাটো ধেমালি কৰিব নাপায় মায়ে কি পানী কৰিবলগীয়া হ'ল হে ভগৱান এইখনখনৰ ৰাণী আমাৰ মৰম সাম্ৰাজ্যৰ মহাৰাণী এই ঘৰ দুৱাৰ মাটি বাৰী খা সম্পত্তি চব তোৰ ইয়াত কাৰোৰে অকণমান অধিকাৰ নাই কেৱল তই আমাৰ হৈ থাকিবি সদায় আমাৰ হৈ থাকিবি কি যে ফালতু কিছুমান কোৱা নহয় তোমালোকৰ নহয়বাৰ কাৰ হ'বলৈ যাম কচোন তোমাৰ কিন্তু মোৰ মা দেউতা মায়ে জন্ম দিছে তুমি ডাঙৰ হৈছা বাছ খেলা খতম মুখখনে বেকেটা নিকালে আপনি সোনকালে আমার ঘরে যাচ্ছেন ওচৰত যাবলৈ গ'লেও নাছে দবা পানী দিলেও নাখায় বৰ বেছি ভাল লাগে ওচৰলৈ দিব ইমান ইমান সমৰ্থন নাই দিছোঁ কেতিয়াবা কেতিয়াবা এই নিজৰ অকৰ্মণ তাৰ ওপৰত বৰ বেয়াকৈ ঠিকা চলি এফালে আকৌ আস্থাৰ চলনটো আছেই আস্থাৰ কিয় তোক লাভ দি বেলেগ গ'লেতো ভালে আছে মই নিজে কৈ আছোঁ চোৱা দেউতাৰ আছে তাৰ লগতে বিয়া কৰা চোৱা নাই কোনো মধ্যে মাতিব অলপ কি হ'ল কি হ'ব আৰু বেলেগে মাতিব গৈছে আপোনাৰ কথা আছে বেলেগৰ কি কথা পাতিব তই কৈছোঁ ঘৰ যাব লাগে তাই গম মোৰ এৰি পেলাব লাগে এইবিলাক কথাই ক'ব বেলেগ কথা কি ক'ব আৰু এৰি যদি পেলা মানে চেনি খাই আছিল তাই লগত এটা মাটি ভৰি ল'ব জনা নাছিল যে সেইকাৰণে অদৰিয়া টকা পইচাৰ কাগজ জোখা হৈ জনা নাছিল যে সেইকাৰণে অদৰিয়া সেই সপোন মোৰ সঁচা সঁচা লাগিছিল যে সেইকাৰণে চালা কেতিয়া মই সপোন নেদেখো বুজিছ এতিয়া তই একো চিন্তা নকৰিবি ডেকা ল'ৰা মই আছো নহয় এই মহাৰাণী আছে নহয় তাই বাপেকে নিদিলে কি হ'ল প্ৰভু মন্দিৰত খেলাখন লৈ যাম তাত ক্লাছ থাকব তাৰপিছত মন্দিৰত গৈ বিয়া পাতি দিম কোন বাপেক গিৰি কৰে চাই ল'ম খেলা উঠি বিয়া কৰাবলৈ নাযাব ছোৱালী পঢ়ুৱাই আনি মই নিজকে চুৰ সজোৱাৰ ইচ্ছা সাধু সন্যাসী হওক কৈলাশলৈ গৈ বৈধ্যান কাপি কাপি ধ্যান কৰ তই চবতে ধেমালিকে কৈ থাক মনটো মাৰি দিব কিয় মোৰহে মন এইটো মই মাৰিব পাৰো চৌ বৰ লুকি আছে মই বেয়া পাওঁ তই চবে মানে বেয়া পেলাই হ'ব হ'ল যে মই বেয়া পেলাই
দন্দুরিটা 1 নম্বর দন্দুরি এটা ফুটা ফুটাই বেড়ায় মিজানে গনে কালোড়া আরে কাজিয়াতে ভোট লাগাতে করো কে তোর লগত কাজিয়া করার মজাই বেলেগা
বিশ্বাস কৰক ছাৰ আজি কেইবাদিনো ধৰি মই বিচনাতে আছো খোৱা বোৱা চব বাদ মই তাৰ লগত ভালকে কথাই পাতিব পৰা নাই জানো যে তই বা তোৰ ল'ৰা মই নিজ নহয় আৰু নিজ নহয় কাৰণেতো তই উচ্চ বংশৰ লগত বৈবাহিক সম্পৰ্ক কৰি নিজকে উচ্চ পদত চেষ্টা কৰি মামলিক ড্ৰাইভাৰ হৈ তেনেকৈ বড়ো পৰিয়ালৰ লগত সম্পৰ্ক হোৱাৰ সপোন দেখিব পাৰে মাজে মাজে আশ্ৰয় কলেজত খবৰি গ'ল সময়ত তই তোৰ ল'ৰাক গাড়ীত তুলি ভাবিছিল একো নহয় একেখন কলেজতে পঢ়ে যেতিয়া একেখন কলেজতে তোক কিমান আপত্তি কৰিব লাগে কিন্তু তেতিয়াই যদি মই আপত্তি কৰিলোহেঁতেন তেতিয়াই যদি তোৰ ল'ৰাকে মোৰ গাড়ীত ঘটনা বন্ধ কৰিলোহেঁতেন তেতিয়া সিহঁতৰ সম্পৰ্ক ইমান দূৰলৈ যাব নোৱাৰিলে আচলতে তেতিয়াই তই মোৰ প্লেন কৰিছিল গাড়ীৰ পথৰ চিটত দুইটাকে বহিবলৈ দি সিহঁতক প্ৰেমালাপ কৰাৰ চান্সে He was a real culprit. ক্ষমা কৰিব ইমান জঘন্য পৰিকল্পনা কৰিব পৰাকৈ এই চোকা মগজু আমাক ভগৱানে দিলে আৰু তেওঁলোকে এনেকুৱা পৰিকল্পনা কৰিব বিচৰা হ'লে আমি ইমান দিন এনেকৈ দাল দৰিদ্ৰ হৈ নাথাকিলো আপোনালোকৰ দৰে ধনী ধনী মানুহৰ মান সন্মান বছৰত 10 বাৰ কিনা বেচা কৰিলো আপনার গাড়িগুলো উঠে মানে আস্থার কাপড় সিদ্ধ করে আমার বউকে পড়াশোনা আলোচনা করেছি তাকে দেখি পড়াশোনা পড়াশোনা করে কেমন শুক্র মেলা আরম্ভ করেছি তারপর আমি শুক্র মেলা আরম্ভ করি লাহে লাহে শোনা হল লাহে প্রেম লাহে আমার মনে হল বিয়ার চিন্তা বাস এবার তো আমার লাভ স্টোরি এই প্রেম সফল নহ'ব বুলি জানি মই হাতেৰে ব্ৰেক গিয়াৰ মাৰিলো যেন আমাৰ সম্বন্ধৰ কাৰণে আপোনাৰ সন্মান কোনোদিনে লাঘৱ নহয় মোৰ সন্মান লাঘৱ কৰিব পৰা ক্ষমতা তোমালোকৰ নাই কিবা কর মই তোক বিচাৰিছো কথাবোৰ অলপ আলোচনাৰ মাজেদি মিটমাট হওক মিটমাট হ'ব লগা একো নাই ছাৰ আপুনি আপোনাৰ ছোৱালীৰ প্ৰতি বিয়াতে দিয়ক মোৰ ল'ৰাই তাক মাত মাতিব নাযায় কিন্তু তাই যে অন্য কোনো ল'ৰাৰ লগত বিয়াত নবহে সেইটো আপোনাৰ সমস্যা আমাৰ সমস্যা নহয় সমাধান কিন্তু তোমাৰ হাতত মই কেনেকুৱা সমাধান কৰিম তুমি বিয়া পতা কি কৈছে আপুনি ভাল ছোৱালী এজনী চাই অতি সোনকালে বিয়াখন পতা বিয়া নহ'ব অন্তত কাৰোবাৰ কামৰ বিচাৰত ইমান দিনে এটা মনুষ্যিকা আছে তাৰ ভিতৰতে সদায় জীৱ যদি অন্য কিবা সুবিধা লাগে মই দিয়াও দিম কেৱল মোৰ ছোৱালীজনী তোৰ ভিতৰৰ মায়াৰ পৰা মুক্ত হ'ব লাগে আৰু মোৰ সন্মান ৰক্ষা হ'ব যদি এই কাম কৰক তেতিয়া ভাবি ল'ম যে তহঁতকে কোনো তাই তোৰ মোৰ ছোৱালীহে আৰু তুমি নকওঁ তেতিয়া নিশ্চিত হ'ম যে তহঁত বাপেৰ পুতেৰ মিলি ধনী হোৱাৰ সপোন দেখিম স্বামী কৰা হেয় কৰা জনাই দিবি মোক ইয়েছ অৰ ন' যদি ইয়েছ হয় আজি তই মই ইয়ালৈ আকৌ আহিম আৰু নিজ হাতেদি তহঁতৰ হাতত অৰ্পণ কৰিছো তহঁতৰ সপোনৰ আৰু যদি নহয় তেতিয়াও হাতে বজাৰে অলিয়ে গলিয়ে তেনেদৰে হাতেদি মই স্কুল বাধ্য তহঁতৰ পেট সিদ্ধান্ত তহঁতৰ হাতত ৰ'ব সিদ্ধান্তটো আছে এতিয়াই শুনিছে ভাল চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলেকে মই এইবিলাক বিয়া বাৰু পতাৰ কথা চিন্তা কৰিব নোৱাৰো কিন্তু আপোনাক দয়া কৰি নাই দয়া নহয় আচলতে পুতৌ মই আপোনাক পুতৌ বুলি জনাই কওঁ অতি সোনকালে মানে ধৰি লওক এসপ্তাহ মানৰ ভিতৰতে মই এজনী ছোৱালী কামত এটা বিদায় কৰিম আপোনালোক সাগৰৰে নিমন্ত্ৰণ জনাইছো আপোনাৰ আশা কৰোঁ নিমন্ত্ৰণ ৰক্ষা কৰিব এইবোৰ কি কৰিলি হা কোন ছোৱালী আমি তাৰ সপ্তাহতে এইবিলাক মানুহ আমাৰ সকলোৱে সন্দেহ কৰিব বাৰে বাৰে আমাৰ বিশ্বাসৰ আঘাত কৰিব সমস্যাৰ জবাব দিব লাগিব আছে তুমি ডক্টৰৰ তাই এসপ্তাহ কি হ'ব এদিনতে ৰাজি হৈছে কাৰ
কথা কৈছ দিভা তুমি চিনি পোৱা দিয়া তুমি দুডালৰ কথা পাতিছো মই চিনি পাওঁ মানে কাৰ কথা কৈছ তুমি দেউতাকৰ মানে খুৰালে তুমি আছে সুধাচোন চোৱা লগে লগে
আধা আধি মানুহ এটা হ'ল বাকী কাইলৈ ভোজৰ কাৰণে ছাগলী অৰ্ডাৰটো দি থৈ আহিছোঁ এতিয়া গৈ তিৰণে মিঠা ৰাখি দিলে তুমি একো চিন্তা নকৰিবা তোমাৰ ঘৰতে আমি আছো নহয় মোৰ পৰা চব কাম খতম কৰিম তোমাৰ দেউতা সকলোৱে ভাবিছিল যে সেইকাৰণে সকলোৱে লাগি পাকি দিম বুলি কৈছে তহঁত ইয়াত আছো এইফালে দেউতাই মাল খাই গেৰেজত লাং খাই পৰিছে যা সোনকালে যা নহয় মানে দীপাংকৰদা ল'ব ইয়াত লৈ আছো দেউতাই ঘৰত থাকিছে যা আৰু শুন গেৰেজত তলমাই থবি নহ'লে চুৰ সোমাইছে লৈ যাব উইচ তই মোক কি কৈছিলি হা কিবা কাম আছিল যে কৰ ঠিক দেৰি মনে মনে মই দুখ লাগি আছো মই হৈ দেউতাৰ সেৱাটা কৰা নহ'লে মোৰ পৰা সেৱাটা কৰিলে দেউতাই মনটো ভাল কৰি পেলাই নাছিল নহয় দেউতা মই আগে মোক এটা কাহিনী শুনাই দিলে আৰু সেই কাহিনীটো শুনাবৰ কাৰণে আজি মই তোক ইয়ালৈ মতাই আনিছোঁ হয় নেকি কি কাহিনী কৈছোঁ তই কিয় ধৈৰ্য ধৰি শুনিব লাগে মাছটা পেক পেক কৰি থাকিব নোৱাৰি মই হাঁহ নেকি জানো যে পেক 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 কৰি এজন বৰ বিখ্যাত মানুহ আমাৰ ৰাজ্যৰ এজন বৰ জনপ্ৰিয় মানুহ বদনামলৈ বৰ বেছিকৈ ভয় কৰা মানুহ বুজিলো যে এতিয়া মানুহজনৰ কি হ'ল মানুহজনৰ বয়স তেতিয়া 24 নে 25 বছৰ হৈছে প্ৰেমত পৰিল তাকো নিজৰ ঘৰৰ বন কৰা ছোৱালী প্ৰেমত ছোৱালীজনীৰ নাম আছিল কবিতা প্ৰভু কবিতা লিখা বস্তুৱে বন্ধ কৰা বস্তু নহয় ছোৱালীজনী অন্তঃহত্যা কিন্তু মানুহজনৰ সেই খবৰটো পোৱাৰ বহুত পলম হৈ গৈছিল যেনে গম পালে তেনে বুদ্ধি কৰি সেই মানুহজনৰ ছোৱালীজনী বহু দূৰৰ এখন ভিতৰুৱা জনজাতীয় কাৰ্যসূচী লৈ আৰু তালৈ নি কোনোবা হৰিৰাম ৰম্পীৰ ঘৰত থৈ আহিলে আৰু তাতেই কিছুদিন থকাৰ পাছত এটি কন্যা সন্তান জন্ম দি সেই ছোৱালীজনী ঢুকাই গ'ল কিন্তু মানুহজনে বদনামী হোৱাৰ ভয়ত সেই কেঁচুৱাটি আনি নিজৰ ড্ৰাইভাৰজনৰ হাতত তুলি দিলে আৰু এই ৰাস্তাৰ দাঁতিত নাইবা ডাষ্টবিনত চাবৰ ঘৰত পেক পেলাই থৈ আহিব এক্সট্ৰা টকা এই ড্ৰাইভাৰজনৰ কেঁচুৱাটি আনি আমাৰ চাৰিদিন আগে ড্ৰাইভাৰজনক ঢুকাই গ'ল আজীৱন পাপৰ বোজা বহন কৰিবলৈ ক্লান্ত হৈ পৰা সেই ড্ৰাইভাৰজনে মৃত্যুৰ আগে আগে নিজৰ পুতেকৰ আগত গোটেই কাহিনীটো কৈ থৈ গ'ল নিচাৰ মাজত ডুবি ডুবাই ছোৱালীজনী সত্যৰ সন্ধান দিবলৈ কৈ থৈ গ'ল ড্ৰাইভাৰজন মৰিবলৈ পেলাই থৈ অহা এই ড্ৰাইভাৰজন আৰু কোনো নহয় দেউতাই ঈশ্বৰ সংগপাত কৰিবলৈ বাধ্য কৰা সেই মানুহজনো আৰু কোনো নহয় সূৰ্য প্ৰসাদ বৰুৱা আৰু সূৰ্য প্ৰসাদ বৰুৱাই ডাষ্টবিনত চাবৰ ঘৰত মৰিবলৈ পেলাই থৈ আহিবলৈ কোৱা তেওঁ সেই কোম্পানী জীয়েকজনী আন কোনো নহয়
মোক নি ডাষ্টবিনত পেলাই থৈ আহিব জাবৰতে মত পৰি পৰি মোক কান্দিবলৈ দিব ৰাণী মা ভোক লাগিছে অ মা পিয়া লাগিছে আরে তোর নিয়ে ডাস্টবিন পড়ে গিয়ে আসলে এটা কি আনন্দ তাই তাই কিসমান বড় ফালতু কথা বলি আরে মোর দেউতার নাম শ্রীমান শ্রীযুক্ত মোহন কাকতি হয় মোর মার নাম শ্রীমতী অঞ্জলি কাকতি হয় আজি ইমান দিনে সিহঁতে মোর মা দেউতা আছিল আৰু আজি এইবোৰ মাজতে এই হঠাৎ সূৰ্য প্ৰকাশ কৰ পৰা সোমাল কিসমান কথা খুব কাম কিসমান কথা মোর বেলেগ কোনো দেউতা নাই বেলেগ কোনো মা নাই ডাস্টবিনত পড়িব নাই কয় যাবৰ নহয় কয় ৰাণী হয় মই মহাৰাণী দেউতা মানে কোন দৰে মোহন কাকতি এনে সূৰ্য প্ৰকাশ পৰহে দেখ প্ৰমাণ কৰি মত দিয়া দেখ প্ৰমাণ কৰি মত দিয়া ও দেউতা এই জাবৰবোৰৰ লাগি খুচৰিছ কিয় কি বিচাৰিছ তই ইয়াত আৰে নকওঁ কিয় কি বিচাৰিছ তই ইয়াত নিজকে বিচাৰিছ নিজৰ চিনাকি অস্তিত্ব বিচাৰি ফুৰিছো এইবোৰৰ মই কোন হয় মোৰ আচল পৰিচয় কি তাকে বিচাৰি ফুৰিছো এই জাবৰবোৰৰ মাজত তুমিতো এইবোৰৰ মাজৰ পৰা মোক তুলি লৈ গৈছিলা নহয় জাবৰবোৰৰ মাজত বাৰু কেনেকে মৰি আছিলো হয় এই জাবৰ সোমাই গেলে একেবাৰে ফুটি আমি কোথায় মুখেছিল কি পারবো না ওকে আপনি তো এসে থেকে একটু ফুলবে মোটা একটু কামড়ে কি আমার
তোক আমি কেতিয়াও পৰৰ ছোৱালী বুলি ভবা নাই বহুদিন নিখনজাত হৈ থকাৰ পিছত তোক যেতিয়া কোলাত পালো আমাৰ এনেকুৱা লাগিছিল জানি এই যেন ভগৱানৰ দান অৰ্থৰ কাৰণে থাকক নাথাকক এই মাজনী তই আমাৰ কাৰণে টুকুৰা হীৰাৰ টুকুৰা তই জন্মৰ কাৰণে আজি আমি মা দেউতাৰ দৰে মিঠা পবিত্ৰ মাত্ৰাৰ শুনিবলৈ পাইছে কেৱল তই আমাক বৰ কৰি নেপেলাবি দেই কাৰোবাৰ তলত থকা অস্তিত্বৰ কাৰণে তই আমাক ইছৰলৈ নকৰি দিলাবি তোৰ হাত জোৰ কৰি অনুৰোধ কৰিছো তই আমাক এলাকে নকৰি দিলাবি নাকান্দিবা দেউতা গোটেই বিশ্ব ব্ৰহ্মাণ্ড উলট পালট হৈ যাব ঘূৰণীয়া পৃথিৱীখন চেপেটা হৈ যাব তথাপি এনে কোনো শক্তি নাই যে তোমালোকক মোৰ মা দেউতাৰ সন্মান নমাব পাৰে মই মোৰ পৰম কিবা মই ছোৱালীজনী পচন্দ কৰিছো আৰু আমি সোনকালে পাই বিয়া কৰিম দেউতা লৰাই দিব যে আমাৰ আঙুলি বিন্দু হৈ সেইকাৰণে আমি ঈশ্বৰক পাহৰিছো কষ্ট হৈছিল আছে প্ৰথমতে বৰ কষ্ট হৈছিল কিন্তু সত্যটো মানিবলৈ উপায় নাই মানি ল'ব লাগিব জীৱন মৰি সোনকালে সেইবিলাক পাহৰি চোৱাটোৱে ভাল তুমি ইমান দেউতাৰ এটা কবুলি তুমি এনেকৈ কাবু হৈ যাবা সেয়া মোৰ কল্পনাৰ অতীত আছিল তুমি একেলগে অন্তত অহংকাৰ কৰিব পাৰিবা গৰ্ব কৰিব পাৰিবা যে তোমাৰ দেউতাৰ কাৰণে কেৱল সন্মানেই নহয় সমানে ভয়ো কৰে মোৰ প্ৰেমত অন্তত কোনো প্ৰতিশোধ আছিল হ'লেও মই জানো তুমি পাৰিবা তুমি কাৰণ তোমাৰ জীৱনৰ প্ৰথম মৰমখিনিকে যিহেতু পাহৰিব পাৰিছা
এইবিলাক দ্বিতীয় তৃতীয় চতুৰ্থ এইবিলাকতো তোমাৰ কাৰণে একো কথাই নহয় নহয় জানো কেৱল এটাই অনুৰোধ আছে তুমি মোৰ ঘটনাখিনি গন্তব্য সন্দেহ নকৰিবা ধৰি ল'বা মই যি কৰিলোঁ সেয়া তোমাৰ দেউতাৰ সন্মানৰ চাই কৰিলোঁ আৰু যি নকৰিলোঁ সেয়া মোৰ নিজৰ সন্মানৰ ক্ষেত্ৰত নকৰিলোঁ শুনিলি নহয় দুৰন্ধ প্ৰেমৰ পৰিণাম সেইকাৰণে কৈছিলে মাজনী এইবোৰ দান্তৰিত্য মানুহৰ ওপৰত বিশ্বাস ৰাখি লাভ নাই ভোক লাগিলে ইহঁতে বিষাক্ত সকলৰ দৰে মুখ খুৱাই দিয়ে লোক দেখিলে ইহঁতে সকলো মৰম সকলো বিশ্বাসত কচুটি পগলা কুকুৰৰ দৰে দৌৰি এতিয়া কান্দি কি লাভ মাজনী মানুহৰ আৱেগক লৈও সমানে খেলা কৰিব পাৰে আৰু সেই খেলখনতে মই ষ্ট্ৰাইকাৰ মই গলকিপাৰ মই হুইচেল বজোৱা ৰেফাৰী এইটো ডিপেণ্ড কৰে মেনি থেংকছ তুমি যে মোৰ অনুৰোধ ৰক্ষা কৰিলা যদি কেতিয়াবা কিবা প্ৰয়োজন হয় আহিবলৈ হ'ল তোমাক যথাসাধ্য সহায় কৰিবলৈ মই চেষ্টা কৰিম আপোনাৰ সহায়ৰ মোক আৰু প্ৰয়োজন নহ'ব বিশ্বৰ সূৰ্য প্ৰসাদ বৰুৱা কি ক'লা তুমি মোৰ নাম কাঢ়িছা দেউতাই আপোনাৰ গাড়ীখন চলাইছিল সেইকাৰণে আপোনাক দেউতাই সন্মান দি ছাৰ বুলি মাতিছিল এতিয়া দেউতা নাই তাতে আকৌ আপুনি আস্থাৰ দেউতাক এতিয়াতো মোৰ আস্থাও নাই গতিকে এতিয়া আপোনাৰ এই নামটোৰ বাহিৰে মোৰ সন্মুখত আপোনাৰ বেলেগ একো পৰিচয়েই নাই তুমি বহুত বেছি সাহস কৰিছা কিবা কৰা পাহৰি আছো মই বেকাৰ কাৰণে বা ভাল কৰিছোঁ কাৰণে আপোনাৰ ছোৱালী আপুনি মূৰত জ্ঞান দিলে নহয় কিন্তু মই এতিয়া যিজনী ছোৱালী বিয়া কৰিবলৈ ওলাইছোঁ তাই কিমান ধনী ঘৰৰ ছোৱালী মানে বাপেকৰ টকা দিবা তাইবিলাক কিবা জনাৰ পাছত আপোনাৰ এই মূৰটো ঘূৰি যাব ঘূৰি যাব টকা পইচা কথা বাঢ়ে দিম তাৰ দেউতাকৰ আপোনাৰ এই গোটেই মানুহটো চিগাৰেটৰ ধোঁৱা কৰি ওপৰলৈ উঠি হ'ব হ'ব এনেই কিছুমান কথা কাটি কাটি লৈ তলৰ চেষ্টা কৰিব নালাগে মই কেৱল আপোনাৰ সন্মুখত আপোনাৰ এই ভৱিষ্যতৰ ছবিখনৰ কাহিনী কৈছোঁ বিশ্বাস কৰিব মানে এই মুহূৰ্তৰ পৰা আপোনাৰ দুখৰ আৰম্ভ হৈ আপুনি আপোনাৰ জীৱনক লৈ আস্থাৰ মূল এখন খালি ভাল কৰিছে সেই পদক্ষেপটি সন্মুখীন হ'ব কিন্তু আক্ৰমণ আপোনাৰ জীৱনত কথা কৈ আপুনি ইমান দিন অহংকাৰ কৰি আছিল সেই অহংকাৰৰ ওপৰত কৰিব মোক্ষম আঘাত মোৰ অহংকাৰ সর্ব হোসেন নাই এয়া যদি সোনকালে গম পাইছে আৰু তাৰ লগে লগে বীৰবাদীৰ সামনে হৈছে এয়াও গম পাইছে মই সুন্দৰ আৰু সেই বীৰবাদীৰ শিৰাই শিৰাই তাৰ তেজ প্ৰবাহিত হৈ আছে তাৰ উমং পাইছে মই সোনকালে অস্ত্ৰ শস্ত্ৰ লৈ সাজু হৈ থাকক মিষ্টাৰ সূৰ্য প্ৰসাদ বৰুৱা আৰু বৰ বেছি পৰ নাই